আপোনালোকৰ আজি হ'ল 26 জানুৱাৰী পোনপ্ৰথমতে মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা গণৰাজ্য দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ 26 জানুৱাৰীৰ উপলক্ষে আজি আমাৰ গাঁৱৰ ৰাইজসকলে কিছু খেল ধেমালিৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আমাৰ ঘৰৰ একেবাৰে পদূলিমুখতে হৈছে গতিকে মইতো নোজাগেতো থাকিব নোৱাৰোৱে আৰু ভাবিছোঁ তাতনো কি খেল অনুষ্ঠিত হৈছে আৰু কেনেকৈ খেলবোৰ খেলা হৈছে আপোনালোককো অকণমান তাৰে আভাস দিওঁ আৰু ময়ো তাৰে খেলিম বুলি ভাবিছোঁ যিকোনে হাৰো আহকচোন চাব ঘৰৰ পদূলিমুখতে আৰু ন এজনী হা ইমান উপা মানুহ যিমানেই নতুন হওক বা যিমানেই পদ আহক কোনো ডিষ্ট্ৰিক্ট ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব পিছত এখন অসমীয়া আহক সকলোৱে জইন কৰি চবে দিব লাগে জইন গাঁৱৰ পিন্ধো সকলোৱে জইন কৰক ফাৰ্ষ্ট হৈছে কমিটিৰ ভূমিকা দিনৰ গায়ক আৰু চেতিয়া গায়ক ঘটনাস্থলীত বিচৰা হৈছে আৰু পিন্ধুক জইন কৰিবলৈ আহ্বান জনোৱা হৈছে আপুনি আপুনি স্পীড হয় এবাৰ স্পীড হ'ব লাগিব ঘূৰিব লাগিব ৰখি থাকিলে নহ'ব নহয় ঘূৰিব বেগ ফালৰ পৰা নহ'বই কোনো কৈছে এতিয়া আমাৰ মহিলাসকল এজনী থাকি আহিলে
খুলি পেলালে কামটো Kau rahila? Heh? Ya. Kau rahila? Ya. Nah, heh, ma kon ma. Nai. Ma nai. Nai. Oh, ma nai. Oi. Oh, God. বহুতে চেষ্টা কৰিছে কিন্তু কোনো যে পাৰিব নিচিনা লগা নাই আৰু নোৱাৰেও এনেও গম পাইছোঁ নোৱাৰেগৈ আৰু বুলি এনেই কলগছ পিছল তাতে আকৌ তাৰ ওপৰত মিঠাতেল মোৰে দুখ লাগি গৈছেগৈ অ' ইমান কষ্ট দিছে তললৈ বান্ধি যোৱা Point goes to Sapalia, 3-all. মামাৰ খেলুৱৈসকল বিভিন্ন প্ৰান্তৰ পৰা অহা ক্ৰীড়াপ্ৰেমী ৰাইজ মই অতিকে শ্ৰদ্ধাৰ মামাৰ ভাইটি তেখেত দূৰণিৰ পৰা আহিছে আমাৰ ইয়ালৈ দৌৰি খেমন গগৈ ভাইটি আৰু লগতে আমাৰ মামাৰ ভাইটি আছে উগুৰি মাৰঠাণ্ডৰ ফাৰ্ষ্ট প্ৰাইজ পাতিহা মাৰঠাণ্ডৰ ফাৰ্ষ্ট প্ৰাইজ পাতিহা ইয়াৰ পাছতে দিছে ভোগালী পুৰস্কাৰটো আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙদেৱৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মহিলাৰ চকী খেলৰ প্ৰথম পুৰস্কাৰ ভোগালী কোঁৱৰ দ্বিতীয় পুৰস্কাৰ বাবলি গগৈ আমি বামুণবাৰী সমাজকৰ্মী খেমন গগৈ আমি তেখেতৰ পৰা বাবলি গগৈক চকী খেলৰ দ্বিতীয় পুৰস্কাৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে তৃতীয় পুৰস্কাৰ হিৰণ্য চাংমাই আজি প্ৰাইজ লৈ আহিলে ব'লা জিন্তু গগৈৰ পৰা আমি তৃতীয় পুৰস্কাৰ অনুভৱ তোমাৰ প্ৰাইজ পাই কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ শব্দৰ অভাৱ হৈ গৈছে চকী খেলৰ ধৰ এয়া হাত ধৰা প্ৰতিযোগিতাৰ কবিতা গগৈ বিপিন চাওডাঙৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিছে এটা জোৰদাৰ হাততালি সকলোৱে হাততালি হ'ব লাগে ইয়াৰ হাত হৈছিলে যে ব্ৰইলাৰ দিলে ৰাজীৱ গগৈ ৰিদিপ্তা নাথ অঁ আমি ৰাজীৱ গগৈ আৰু ৰিদিপ্তা নাথক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ খেলিলো হাৰিলো এতিয়া আৰু গাহৰি মাংস ভাতটো খাই আহোঁ Point goes to Sapalia, 5-3.